Hi guys, welcome to our channel Crazy Tech. আজি আমি আপোনালোকৰ আগত এনেকুৱা এটা সফটৱেৰৰ বিষয়ে ক'ব বিচাৰিছোঁ যি সফটৱেৰৰ দ্বাৰা আপোনালোকে এটা নিজৰ এটা ৱেব পেজ বনাব পাৰে আৰু লগতে আপুনি নিজৰ লোকেল হোষ্টৰ দ্বাৰা আপুনি নিজে এটা ৱেবছাইট বনাব পাৰে। ভিডিঅ'টো লম্বা মানে আপোনাৰ দীঘলীয়া, গতিকে আমি আপোনালোকক ভিডিঅ'টো এপিছড হিচাপে দেখাম। আজি এই ৱেব পেজটোত ব্যৱহাৰ হ'বলগীয়া সফটৱেৰবিলাক মই আপোনালোকক কৈ দিওঁ। প্ৰথমটো হ'ল MySQL, ছেকেণ্ডটো হ'ল ৱেব ডেভেলপমেণ্ট টুল আৰু থাৰ্ডটো হ'ল এডব ড্ৰিমৱেভাৰ। আহক ভিডিঅ'টো চাওঁ। প্ৰথমতে আমি MySQLটো ইনষ্টল কৰি চাওঁ। ইয়াতে আহিছে আপোনাৰ নেক্সট কেনচেল আহিছে, আপুনি নেক্সট মাৰিব, আই একচেপ্ট দিছ এগ্ৰিমেণ্টটো মাৰিব, তাৰপিছত আপুনি টিপিকেলত ক্লিক কৰি ইনষ্টল কৰিব। ইনষ্টল হোৱাতে অলপ সময় লাগে। ইনষ্টল হৈ গ'ল, ফিনিশ বাটনটো ক্লিক কৰি দিম। এতিয়া আমি ৱেব ডেভেলপমেণ্ট সফটৱেৰটো ইনষ্টল কৰিম। নেক্সট মাৰিম আৰু আই একচেপ্ট দ্য এগ্ৰিমেণ্ট ক্লিক কৰিম। নেক্সট কৰি দিব, ইনষ্টল কৰিব। ইনষ্টল হোৱাতে অলপ সময় লাগে, গতিকে আমি অলপ ৱেইট কৰিম। আপুনি নেক্সট মাৰিব, ইনষ্টল হৈ গ'ল। ইয়াতে লিখা আছে ইয়েছ ৰিষ্টাৰ্ট দ্য কম্পিউটাৰ নাও, নো আই উইল ৰিষ্টাৰ্ট দ্য কম্পিউটাৰ লেটাৰ। মানে এতিয়া মই কম্পিউটাৰটো ৰিষ্টাৰ্ট নকৰোঁ, মই নোট ক্লিক কৰিম। ক্লিক কৰি ফিনিছত বাটনটো ক্লিক কৰিম। আপোনালোকে ৰিষ্টাৰ্ট কৰিব। এতিয়া আমি লাষ্ট ছফ্টৱেৰটোৰ বিষয়ে কওঁ। এই ছফ্টৱেৰটো মেইন ছফ্টৱেৰ ইয়াৰ ৱেব ডেভেলপমেণ্ট পেজটো বনাব। গতিকে এই ছফ্টৱেৰটো মই আগতে ইনষ্টল কৰি থৈছোঁ, গতিকে মই ষ্টাৰ্টত যায় ইয়াতে লেখা আছে এডব ড্ৰিমৱেভাৰ CS তাতে আমি ক্লিক কৰি মই আপোনালোকক এই ছফ্টৱেৰটো খুলি দেখুৱাম। এয়া আহি গ'ল ছফ্টৱেৰটো, আহি গ'ল। ইয়াতে লিখা আছে HTML, PHP, CSS পেজ আছে আৰু আপুনি আমি সিলেক্ট কৰিম PHP পেজ। ইয়াতে আপুনি কোড আছে, ক্লিক আছে, ডিজাইন আছে। আৰু ডিজাইনত আপুনি চাই থাকিব পাৰিব আৰু কোডত আপুনি কোডকেইটা মাৰিব। আজিৰ ভিডিঅ'টোত ইমানেই, ফাৰ্ষ্ট এপিছড এইটো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব।